ককাইদেউ 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 এই আপোনাৰ ফোনটো বাজি আছে হয় নেকি দিয়ক দিয়ক ধৰক যতীন চাওঁ এইফালে আছো পানীগিলা চানচোন ডিঙিটো একদম শুকাই যোৱা যেন লাগিছে আনিছো ককাইদেউ যতীন এই মানুহক বাৰু ঘৰ দুৱাৰ ধন সম্পত্তি গাড়ী মটৰ এইবিলাকে মনত শান্তি দিব পাৰে জানো তই কচোন মোক ককাইদেউ কি কথাবোৰ যে কৈ থাকে নহয় মোৰ এইবোৰ কথা মোৰ মনত নোসোমাই ককাইদেউ মানুহৰ আচল সম্পদ বুলিবলেনো এই মৰম চেনেহ ভাল পোৱা এই সহানুভূতি এইবিলাকহে নহয় জানো খংতেনো তই ঠিকেই কৈছ কথাটো পিছে আজি কেই তাৰিখ আজি 14 ফেব্ৰুৱাৰী ককাইদেউ প্ৰেমৰ দিন আকৌ আজি তাৰিখতে তাৰ জন্ম হৈছিল আৰু আজিৰ তাৰিখতে সি ঘৰৰ পৰা ওলাই গৈছিল আজি 7 বছৰ হ'ল সি ঘৰৰ পৰা ওলাই যোৱা কিন্তু ঘৰলৈ ঘূৰি নাহিল অকল কেলেণ্ডাৰখনহে সলনি হৈছে কিন্তু মোৰ জীৱন একে ঠাইতে ৰৈ গ'ল মোৰ জীৱনটো তিল তিলকৈ মৃত্যু মুখলৈ আগবাঢ়িছে যতীন ককাইদেউ আপুনি বেছি চিন্তা নকৰিবচোন আমাৰ মইনা আহিব আমাৰ মইনা তেনেকুৱা নহয় মোৰ বিশ্বাস আছে ককাইদেউ সি এদিন ঘূৰি আহিব আমাৰ মইনা আহিব পিছে বহুত দেৰি নহলে হ'ল বুজিছ আচ্ছা আজি তই ঔটেঙা ঢেকীয়া আৰু পুঠি মাছৰ আঞ্জাখন বনাবিচোন বৰ জুতি লগাই খাম আজি মই আমাৰ মইনাই বৰ ভাল পাইছিলে তাৰো বৰ ভাল খাদ্য প্ৰিয় খাদ্য ককাইদেউ হেৰি নহয় এই পুঠি মাছ আনিবলৈ আকৌ সেই দেওবৰীয়া বজাৰলৈ যাব লাগিব নহয় হ'ব বাৰু তই যাবি এই যতীন কাম এটা কৰিবি এই মইনালৈ ফোন এটা লগাচোন সি আজি বহুত দিন ফোন এটাও কৰা নাই নকৰাই হ'ল ফোন ল'ৰাটোৱে ফোন এটা আকৌ এবাৰ কৰি চাচোন বাৰু ফোনটো ভিতৰত আছে ন কিজানি বা ধৰি The number you have dialed is currently busy. The number you have dialed is currently busy. Please try again later. হ'ব গম পালো মই তাৰ মানে আজিও সি ফোন নধৰিলে
বন্ধু গুস্তাবি মাহফিল কৰিবা দেই কোৱা তোমাক মই এটা ফ্ৰী এডভাইচ দিব পাৰোঁ কি যিহেতু তুমি মোক দুষ্টি বুলি ভাবা ন হয় তুমিতো দুষ্টি বুলি মোক একচেপ্ট কৰিছা কৰিছোঁ মই তোমাক এটা ফ্ৰী এডভাইচ দিব বিচাৰিছোঁ খোলা খুলি কোৱা না ভাই কি অকা বকা কথাবোৰ পাতি কৈ আছা আৰে তুমিতো কৈছিলা তোমালোকৰ গাঁৱৰ ঘৰত বহুত সম্পত্তি আছে আছে কৈছিলা কৈছিলোঁ বহুত মাটি আছে 10টো মুঠ আছে কি তোমালোকৰ কি তোমাৰ তোৰ আৰু বিশ্বাস হোৱা নাই নেকি হা এই জ্যোতিষমান বৰুৱাৰ ঘৰত বহুত সম্পত্তি আছে কি আছে ডাইৰেক্ট কনা বহুত সম্পত্তি আছে মোৰ মানে মই ক'ব বিচাৰিছো যে তোমাক কোৱা এইবোৰ বিক্ৰী কৰি দিলে তোমাৰ সকলো প্ৰব্লেম সলভ দোস্তি তুমিতো মোৰ সকলো টেনচনে সলভ কৰি দিলা দোস্তি এতিয়া টকা আহিলেতো সকলো আহি যাব টকা আহিলেতো আমাৰ এনজয়মেণ্ট আহি যাব আৰু টকা যদি আহে মোৰ চাকৰিও আহি যাব পিছে দোস্তি এই কথাটো মোৰ এই কপিটোত কেলে নোসোমালে মোৰ ইয়াত তোমাৰ বছক তুমি টকা মুখত মাৰি দিব পাৰিবা নিশ্চয় পাৰিম নিজে কিবা এটা ষ্টাৰ্ট কৰিব পাৰিবা না পাৰিম নিশ্চয় পাৰিম আফটাৰ অল ইউ আৰ এডুকেটেড হেল্ল' মই না মই যতীন কাইহে মই দেউতাক দিছো দেই ফোনটো মইনা পাঠকচোন পাঠক হেল্ল' দাদা কোৱাচোন দাদা মইনা তই আকৌ নিচা কৰিছ ন মইনা না দেউতা মই নিচা নাই কৰা দেউতা তই ঘৰলৈ ঘূৰি আছো মইনা আজিকালি মোৰ গাটো বৰকে বেয়া কৰিব ধৰিছে তই ঘৰলৈ ঘূৰি আহ মই কথা এটা ভাবিছো কি ভাবিছ কচোন মোক আমাৰ গাঁৱত থকা মাটি সম্পত্তিবোৰ বিক্ৰী কৰি দিম আৰু বিক্ৰী কৰি বহুত টকা পইচা পাম তই এইবোৰ কি কৈছ বাবা মই সেইবোৰ একো নাজানো মই যিটো ভাবিছো মই কৰিমেই এই বয়সত মই কলৈ যাম ক'ত থাকিম মই কলৈ যাব আৰু দেউতা দৰকাৰ হলে তোমাক মই বৃদ্ধাশ্ৰমত থৈ আহিমগে আৰু এই যতীন কাই ক'ত যায় গৈ থাকিম যিটো মই ভাবিছো কৰিমেই আৰু দেউতা এইকেইদিনতে মই ঘৰত গৈ সকলোখিনি সম্পত্তি বিক্ৰী কৰিম মোৰ কথা দেউতা
বুজিছে দত্ত আহি পালে আহক আহকচোন আহক আহি পালে আচ্ছা জ্যোতি পানী এগিলাচ লৈ আনচোন আমাৰ দত্ত আহিছে আচ্ছা দত্ত মই আপোনাক যেনেদৰে কৈছো তেনেদৰে আপুনি কামখিনি কৰিলেনে মইতো গোটেইখিনি তেনেকৈয়ে কৰি লৈছো তথাপিতো আপুনি এবাৰ ভাবি চোৱাটো ভাল হ'ব নেকি মোৰ আৰু ভাবিবলৈ ইয়াত একোৱেই নাই দত্ত মই তাক ৰাজ্যপুত্ৰ ঘোষণা কৰিম সি এটা মদাহী জাষ্ট এডিক্টেড ল'ৰা ককাইদেউ আপুনি চিন্তা নকৰিবচোন এই মইনা বুজালে সি বুজিব আমি বুজাৰ নহয় তাক হয় তেখেতে ঠিকে কৈছে সি এটা এডুকেটেড ল'ৰা আমি তাক বুজালে সি নিশ্চয় বুজি পাব আপুনি কোৱাৰ দৰে মই উইলখন বনাই আনিছো ঠিকেই কিন্তু আপোনাক কোৱাটো মোৰ এটা কৰ্তব্য সেইকাৰণেহে কৈছো কিন্তু কোনো কিন্তু নাই দত্ত কোনো কিন্তু নাই আৰু যতীন তই চিন্তা নকৰিবি তই মোৰ তেজৰ নহলেও মোৰ ল'ৰাতকৈ তই আপোন যতীন তই চিন্তা নকৰিবি তেন্তে ঠিক আছে বৰুৱা আপুনি মই গোটেইখিনি হেৰি কৰি আনিছো আপুনি এটা চহী দুটা কৰি দিয়ে এটা ইয়াৰ পৰা এনেকৈ কৰি দিব এটা পেপত কৰিব লাগিব ককাইদেউ কথাবোৰ আকৌ এবাৰ ভাবি চাব লাগিব এটা কৰি দিব এটা কৰি দিব এটা কৰি দিব মই আপোনাক উইলখন এবাৰ চমুকে বুজাই দিম আপোনাৰ ঘৰটোৰ সৈতে থকা 50 বিঘা যি বাগিচা আছে ঘৰটোৰ সৈতে যিখিনি আপুনি ট্ৰাষ্টি নামত কৰিছে গাঁৱৰ ঘৰত থকা খেতি মাটি 20 বিঘা আৰু তাত যি বাম মাটি এবিঘা আছে সেই বিঘা আপুনি যতীনৰ নামত কৰিছে আপোনাৰ পুত্ৰক ইয়াত আপুনি সম্পূৰ্ণ তেজ্য পুত্ৰ বুলি ঘোষণা কৰিছে ভৱিষ্যতে তেখেতৰ এই সম্পত্তিৰ ওপৰত কোনো অধিকাৰ নাথাকিব মূল বিষয় এইখিনি নহয়নে বৰুৱা ছাৰ হয় ককাইদেউ ককাইদেউ বৰুৱা ককাইদেউ বৰুৱা চাওচোন মানুহজন কি হলো বৰুৱা কি হলো ঘপকে ককাইদেউ ছাৰ মোক মাতি নালাগে ককাইদেউ আপুনি গ'লে লগত থাকে ককাইদেউ মোক মাতি নালাগে Tin guys, boy ya.
মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল চিন্তা মই মোৰ দেউতাক হত্যা কৰিলো মই হত্যাকাৰী চিন্তা মই হত্যাকাৰী আজি ড্ৰাগছ মদ এই সকলোবোৰ আসক্ত হৈ মই সকলো শেষ কৰিলো তোমাৰ মইনা নহয় জ্যোতিকা মই পুলাৰিকাৰ পুত্ৰ মইনা তই বহুত দেৰি কৰিলি ককাইদেউ গ'লগে মইনা মোক মাতি নালাগে মইনা মাতি নালাগে তই উভতি আহিছ মইনা তই ভালকে থাকিবি তোমাৰ চৰণত পৰিছো তই যে বুজি পাইছ মইনা বোপাই মইনা জ্যোতিষ্মা ফিল কৰা আহিলে হয় তুমি আহিছা বুলি গম পালো তুমিতো কথাখিনি জানাই তোমাৰ দেউতাই যিখিনি মাটি সম্পত্তিখিনি উইল কৰি গৈছে সেয়েহে বোলো তোমাক জনাই যাওঁ কথাখিনি তোমালোকৰ ঘৰৰ যিখিনি মাটি আছে বাগিচাৰ সৈতে সম্পূৰ্ণ সেইখিনি NGO নামত কৰি গৈছে দেউতা আৰু গাঁও ঘৰৰ যিখিনি মাটিখিনি বাকীখিনি চব যতীনৰ নামত কৰি গৈছে মোৰ বহুত ডাঙৰ ভুল হ'ল মই এই ভুলৰ পৰা অলপ ওলাব বিচাৰিছো মই মোৰ জীৱনটো আকৌ এবাৰ নতুনকৈ আৰম্ভ কৰিব বিচাৰিছো মোৰ দেউতাৰ যি সপোন যিসকল আছিল মই তেওঁৰ সপোনবোৰ সম্পূৰ্ণ কৰিব বিচাৰো খুৰা পাৰা যদি মোক কেতিয়াৰ পৰা মোৰ সকলো তুমিয়ে মোৰ দেউতা বহুত ডাঙৰ ভুল আজিৰ পৰা জীৱনটো নতুনকৈ আৰম্ভ কৰিবি মই আছো নহয় তোৰ লগত মানুহৰ ভুল হয় নাই ছাৰ হয় এইবিলাক শুধৰণি কৰি লবি তুমি কিন্তু মোক এইটো নাই মই নেযাওঁ ভাই মই তোমাৰ লগত আজীৱন থাকিব বিচাৰো খুৰা এতিয়া তুমি আকৌ নতুনকৈ চেষ্টা কৰা বৰুৱাৰ যিখিনি সপোন আছিলে সেই সপোনখিনি তুমি আগবঢ়াই নিয়াত চেষ্টা কৰিবা ভাব যদি আমাৰ কাম কৰি থাকো হয় ঠিকে থাকিবা